তই অহা বহুত সময় হ'ল নেকি? কৰোণাত কম্পিত যোৰহাট। কাৰ্যালয়ৰ 2 কৰ্মচাৰী আক্ৰান্ত। কৰোনাৰ গণসংক্ৰমণে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ খবৰগড় কৰ্মচাৰী আৰু চিভিল ডিফেন্সৰ কৰ্মচাৰীৰ শৰীৰত ধৰা পৰিছে কোভিড পজিটিভ। আক্ৰান্ত জিতুমণি আৰু নয়নমণি বৰা। এই কৰোণা কি গম পাও নেকি বাৰু? বল ভগা নাই নহয়, চেনে পইচা যা উঠাই থাকে। মই চাইকেলৰ বল ভঙা কথা কোৱা নাই অ'। এই কৰোণা কথা কৈছো। এই কৰোণা শুনিছো। তই যদি কথাটো নাই বুজা মোক ক যে নাই বুজা। আমাৰ গাঁও যে ৰঙাই খুৰাই দিও জোৱায়েকটোৰ লগতে কৰোণা বোলাটো আহিছে হেনোহে। শুনিছো বোলে গোটেই দেশত বিদেশত থাকে। ভালকে কৰিব নোৱাৰ? নাজানো আৰু দেই তই কি কৈছ। কালি বোলে 2জন মৰিল। জোৱায়েক আকৌ কেতিয়া পৰিল? এইডাল মৰিল কালি 2জন মৰিল। নাই মৰাও। কালি মই গৈছিলো নোসোমালো। আঁতৰৰ পৰা দেখিছো নহয়। মোক বৰ ভালদৰে মাত বোল কৰে দেই। সিহঁতৰ কথা কোৱা নাই অ'। কোনোবা 2জন মৰিল বোলে কালি। গগনৰ মোবাইলত শুনিছো। সেইকাৰণে মোক সোমাবলৈ নিদিলে। মানে ৰঙা খুৰাহঁতৰ কোনোবা 2জন মৰিল। নহয় এইডাল কিবা বেমাৰ বুলিহে শুনা পাইছো। বেমাৰ? একো বেমাৰ নহয়। মাজতে আমাৰ ঘৰলৈ আনিছিলো নহয় 1 কেজি ছাগলী মাংস, বুজিছ? নাতিলেই। কি কৈছ এইবোৰ? মাংসও খাই? মাংস হেনে জোঁৱাই অলপো ভেম নাই, বুজিছ? আগৰবাৰ আহোঁতে মোৰ লগত মাছ মাৰিবলৈ লৈ গৈছিলো নহয়। জালত জিচাত কাৱৈ লাগিলে। মাছ হৰুৱাবলৈ দিলো। জালখনত যিহে গতি কৰিলে। গগন, এইডালে কি আবুল তাবুল কথা কৈ আছে অ'। এতিয়া যদি মই ঔষধৰ কথা কওঁ এইডালে কব ঔটেঙাৰ কথা। ঔটেঙা? তই কেনেকে গম পালি মই যে সেইদিনা মাছৰ লগত ঔটেঙা খাইছিলো? এইটোৱে ঔটেঙা ফুলটো। হয় বুজিছ, এইটোৱে ঔটেঙা ফুলটো। খাইলা খেকে দেই। তই কেনেকে গম পালি এইটোৱে ফুলটো? গগন, কলে গলি এইফালে আছোন। এইফালা এইটো গাত দেও ভূতেহে লাগিছে, বুজিছ? কি কলি? আবুল তাবুল বিলাক কৈ আছ। তই যা, মই গগনৰ লগত গৈ আছো। কি খা কি খাবলৈ কৈছ? হ'ব দে, অথনি কি শুনাইছিলি শুনা আকৌ। নিমুন্দা হাক্ৰা বস্ক্ৰা মহিনজুকু লোহাকুৱে। শুনিলা? তই যে এডাল বকি থাক, তই এডাল ক'ত পালি? কিয় তুমি বাহুবলী চোৱা নাই? নাই চোৱা? ৰ'বা মই শুনাই আছো, ৰ'বা। শুনা। Nimda, those rats tell me. ৰচোন, তই ইয়াৰ অৰ্থ জান? কেলে নেজানো কচোন। নিমুন্দা নিম গছজোপা দা দি কাটিবা, হাক্ৰা বস্ক্ৰা
জাহাই তাহে তুমি নিম গছ জোপা নাকাটিবা মহিন জোকু মহিমৰ ঘৰৰ পিছফালে আছে জোক আছে ইমান যে আজি হাঁহি কিয় কিয় কিবা ভাল খবৰ আছে নেকি হেৰা তোমাৰ দেওভূত লাগিল নেকি দেওভূত হাইল লাগে বুজা মানে গৌৰৱদাৰ হ'ল কি এই তই ৰচোন ঐ কথাটো হ'ল কি কোৱাচোন তিনিওটা একেলগে তাতে কি হ'ল তাই মানে নহয় মানে কথাটো হ'ল আচ্ছা মানে কথাটো হ'ল দেখে মানুহে কেতিয়াবা এনেকুৱা আংবাং সপোনো দেখে কি যে কাৰবাৰ নহয় এনেকুৱা হোৱা হ'লে হয়তো আনন্দ ষ্টেচনত সদায় আনন্দই থাকিলেহেঁতেন এনেবোৰ মানুহ স্কুল হৈছে নিষ্পাপ যে হাঁহি থাকিব নালাগে মানুহক কনফিউজ কৰাৰ ঠিকাহে লৈ থৈছে যেন সিহঁতে কাহিনীটো আগবঢ়াওক আকৌ সেইটো কথা হে নিমুন্দা তুমি সেইটো কথাতে ইমান সাসপেন্স দিব লাগে নে হ'লেও কিন্তু তোক কলা হ'লে বেয়া নালাগিব ক'ব দিয়া তোমাকহে একে বুবা হ'লে ভাল লাগিব সঁচাই বাৰু এনেকুৱা সপোন দেখিব লাগে এই ছাগলী মাংসৰ কথা ওলালে যেতিয়া ভাত এসাঁজ হৈ যাওক আজি এতিয়া সেইবোৰ বস্তু তোমাৰ সেই সপোনতহে খাব লাগিব আৰু বুজিছা হেই কি যে কোৱা নহয় এৰাহে কোম্পানী চাকৰিহে বন্ধটো নাই আৰু এই মহামাৰীৰ সময়তনো কেনেকে কামত যাওঁ কোৱাচোন এ হ'ব দিয়া অলপ দিনহে তাৰপিছতো চব ঠিক হ'বই দেখোন সকলো ঠিক হোৱা হয়তো ভালেই আছিল কিন্তু এইকেইদিন নোযোৱা কাৰণে কামৰ পৰা উলিয়াই দিলো কি এৰা কিন্তু তোমাৰ সেই কামৰ কাৰণেতো বেমাৰ ভাগি হ'ব নোৱাৰো দিয়াচোন হয় দিয়া নিজৰ চিন্তা নাই বুজিছা কিন্তু এই বেমাৰটো বিয়পে বুলি ঘৰৰ মানুহৰ কাৰণেহে চিন্তা হয় আৰু সেইকাৰণেহে কামলৈ যোৱা নাই হয় দিয়া এই তুমি চিন্তা নকৰিবা সকলো ঠিক হৈ যাব ৰ'বা মই আহি আছো তাকেহে আৰু ভগৱানেহে জানে আৰু বজাৰতো বস্তুৰ যি দাম হৈছে এই সাঁচতীয়া পইচাকেইটা সেই হলে পেটত গামোচা বান্ধিব লাগিব এ হয় দিয়া এই বেমাৰৰ সুবিধা লৈ এই বেপাৰী বিলাকে বস্তুৰ দাম খুব বঢ়াইছে গগনা কেপি এটা 15 টকা দেই এতিয়া কৰোণা বেমাৰ নহয় এই বিহু পূজাহে হৈছে কি এই হ'ব দে মোৰ ল কেইদিনমানহে তাৰপিছত সকলো ঠিক হৈ যাব গগনা হে খানা এটা খাই দিওঁ নি বাৰু এইডাল মানে নহয় মই হয় এইডাল কি মই হয় মিলা এই মিলোৱা পইচা ইমান অসুবিধা ই আকৌ খানা খায় হ'ব বুজিছো খানা আমাৰ আগৰ দৰে হ'ব মানে কি মানে আকৌ আধা কেজি মাংস 9টা মানুহ ভাগত দুপি আধা কেজি মাংস 9টা মানুহ আচৰিত হৈছে নহ'ব চলে সেনেবোৰ কাণ্ড কাৰখানা আনন্দ ষ্টেচনতেই চলে আপোনালোকৰ তাতো চলিব পাৰে বাৰু ঠিক আছে আমাৰ খোৱা বোৱাবোৰ চলি থাকিব মৰমবোৰ বাঢ়ি থাকিব আপোনালোকৰ মৰমখিনিৰ কথা আমাক জনাব আৰু এটা কথা অহা সপ্তাহত আকৌ আহিম চাই থাকিব কি চাই আছে আহিছোঁ আগৰবাৰ মোৰ লগত আগৰবাৰ মোৰ লগত মাছ ধৰিবলৈ গৈছে